CM ট্ৰিপলে নতুন আৰু পুৰণি হিতাধিকাৰীসকলৰ বাবে 2 জানুৱাৰী দিনটোত চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযানৰ তৰফৰ পৰা এটা গুৰুত্বপূৰ্ণ আপডেট আহিছে। যেহেতু আপোনালোকে জানে যে ইয়াৰ আগতে ডিচেম্বৰ মাহত আপোনালোকৰ টকাখিনি দিয়াৰ কথা আছিলে, কিন্তু তাৰ পাছত CM ছাৰে নিজে ফেচবুকত কথাখিনি শ্বেয়াৰ কৰিছিলে যে আপোনালোকে 15 জানুৱাৰীৰ পিছতে এই বিষয়ে আপোনালোকে ইনফৰমেশ্যনখিনি আগলৈ পাব। তো দৰ্শকসকল, আপোনালোকৰ মাজত বহুতে মোক কমেণ্ট আৰু মেছেজ কৰিছিলে যে আগলৈ যোনটো CM ট্ৰিপলে আঁচনি তাত 2.0 টকাখিনি অকল দিব নে 1.0 টকাখিনিও দিব। তো সেইটো আপোনালোকে যিহেতু ব্যৱসায় এটা কৰিব বুলি ভাবিছে, তো তাৰ ওপৰত এটা ভাল খবৰ আহিছে। বৰ্তমান হিমন্ত বিশ্ব শৰ্মা ছাৰে তেওঁ নিজে জনাইছে যে কৈছে যে এই মাহতে দিব, আৰু কিছুমানে কৈছে ভেৰিফিকেশ্যন চলি আছে। তো এতিয়া যিসকলে নিউ এপ্লিকেশ্যন কৰিছিলে আৰু অল্ড বেনিফিচিয়াৰী যিসকল মানে 1 লাখ টকা আগতে পাইছে, তেওঁলোকৰ বাবে আজিৰ ভিডিঅ'টো খুবেই ইনফৰ্মেটিভ হ'ব। আপোনালোকে কোনসকলে টকাখিনি পাব, কিমান তাৰিখে পাব আৰু কেতিয়া টকাখিনি পাব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোৰ মাজেৰে আজি মই জনাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক। দৰ্শকসকল, মই এতিয়া আপোনালোকক জনাইছোঁ যে CM ছাৰে কি কৈছে। CM ছাৰে জনাইছে যে যিসকল এপ্লিকেটাৰ হয় মানে যিসকল বয়জ এণ্ড গাৰ্লছ, তেওঁলোকে চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰশীল অসম অভিযানৰ বাবে তেওঁলোকে প্ৰথম কিস্তিৰ টকাখিনি পাব। তো তেওঁলোকৰ বাবে আপডেটটো এইটোৱে যে আপোনালোকে 15 জানুৱাৰীৰ পিছত সেই ইনফৰমেশ্যনখিনি পাব। মানে তাত আপোনালোকৰ এটা নিৰ্দিষ্ট ডেট দিব আৰু সেই ডেট মতে আপোনালোকে টকাখিনি পাই যাব। মানে আগৰ বছৰত যেনেকৈ 1.0 সকলে পাইছিল, ঠিক তেনেকৈ আপোনালোকেও এটা মেছেজ পাব আৰু সেইমতে আপোনালোকে টকাখিনি আগলৈ পাব। এতিয়া বন্ধুসকল, মই আপোনালোকক যিসকলে আগৰ বছৰত টকা পাইছিলে মানে 1.0 যিসকল টকা, তো সেইসকলে কি কৰিব লাগিব তেওঁলোকে চিন্তা নকৰিব। আপোনালোকে প্ৰথম বছৰ যদি পাইছে, এতিয়াও আপোনালোকে টকাখিনি পাব। কিন্তু ইয়াতে CM ছাৰে কি কৈছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনাইছে যে CM ট্ৰিপলে 2.0 টকাখিনি আমি 15 জানুৱাৰীৰ পিছত কেতিয়া দিম সেইটো মই জনাম। কিন্তু তেওঁ ইয়াত ঘোষণা কৰা নাই যে CM ট্ৰিপলে 1.0 টকাখিনিও তেওঁলোকে দিব। তো এনেকুৱা ধৰণৰ তেওঁ কোনো ধৰণৰ আপডেট দিয়া নাই। তো মই মোৰ নিজৰ ফালৰ পৰা কৈছোঁ, মই নিজৰ আইডিয়াত কৈছোঁ যে আপোনালোকৰ CM ট্ৰিপলে টকাখিনি আপোনালোকক পিছতো দিব পাৰে, কিন্তু এইটোৱে মোৰ আইডিয়া। এতিয়া আপোনালোকে 1.0 সকলে নেভাবিব যে টকাখিনি নিদিয়ে, আপোনালোকেও টকাখিনি পাব। নিজৰ ডকুমেণ্টছখিনি আপোনালোকে ৰেডি ৰাখিব। মই আপোনালোকক আগৰ ভিডিঅ'সমূহতো জনাইছোঁ যে ইমেইল ID আৰু ফোন নাম্বাৰ এইকেইটা আপোনালোকে ৰেডি ৰাখিব। আৰু যিসকলে 1.0 আগতে পাইছিলে তেওঁলোকে আগৰ বছৰ টকা পোৱাৰ সময়ত যিখিনি আপোনালোকে যদি কিবা মেছেজ থাকে, সেইটো আপোনালোকে যদি থাকে সেইটো আপোনালোকে লগত ৰাখিব, কিয়নো তাতে আপোনালোকে চিলেকশ্যন লিষ্ট আৰু আপোনালোকৰ অফিচিয়েল আপডেটখিনি আপোনালোকে তাতে পাব। যদি আপোনাৰ এতিয়াও কিবা ডাউট আছে, আপোনালোকে কমেণ্ট যোগে আমাক জনাব পাৰে। ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যাতে আগলৈ এনেকুৱা ধৰণৰ আপডেটসমূহ আপোনালোকে সোনকালে পাব পাৰে। ধন্যবাদ।